নমস্কাৰ বন্ধুসকল এম জে চাচামিটো চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আচলতে মোৰ চেনেলটো ফাৰ্মিং চেনেল, কিন্তু আজি ধৰি লওক ব্লগ এটা দিছোঁ। ব্লগ মানে কি, পিকনিক যাম বুলি ভাবিছোঁ। মই যাম, মোৰ মানুহজনী যাব, বা যাব, ভিনদেউ যাব আৰু দাদা এজন যাব। গতিকে চাওক, কি কয়, দূৰলৈ যাম বুলিয়ে ক'ব লাগিব। প্ৰায় 550 কিলোমিটাৰমান আপ ডাউন হৈ যাব আমাৰ ঘৰৰ পৰা, যিহেতু আমাৰ ঘৰ যোৰহাটত আৰু যাম আমি ডিব্ৰুগড় হৈ ধেমাজি। গতিকে এম জে চাচাম চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। এতিয়া বাজিছে ৰাতি 12টা, প্ৰায় 12টা বজাত মানে উঠিছোঁ। উঠি কৰি পেলাই গা চা নোধোৱা, ইমান ঠাণ্ডাত মানে মই গা নাই ধোৱা, সঁচা কথা ক'লে মুখ হাত ধুলোঁ, সেনেকৈ কৰিলোঁ। মানে নোৱাৰি আৰু ইমান ঠাণ্ডাত গা ধুব। কিন্তু পূজাই মানে গা চা ধুই আহিছে, আৰু টেংকি পানীটো এনেও ঠাণ্ডা, গতিকে এইটো নোৱাৰি, ইমান মানে ৰিস্ক ল'ব নোৱাৰি। আৰু গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক লাষ্টলৈকে। যদি ভাল লাগে তেতিয়া লাইক, পাৰিলে শ্বেয়াৰ এটা কমেণ্ট কৰিব। আৰু এটা কথা আপোনালোকক ক'বলৈ আছে, গাড়ী এখন ল'লোঁ মই, আগষ্ট মাহত ল'লোঁ, কিন্তু আপোনালোকক কোৱা হোৱা নাছিলে। মানে কি, মই ব্লগ দিবলৈ আচলতে বেয়া পাওঁ, মানে কিছুমানে বেয়াও পাব পাৰে, কিন্তু মাজে সময়ে ব্লগ এটা দিম বুলি ভাবিছোঁ। গাড়ীখনৰ বিষয়ে ক'ম বাৰু আপোনালোকক, কি গাড়ী কি কথা। আৰু এতিয়া আমি ষ্টাৰ্ট কৰি দিলোঁ, প্ৰায় 1টা বাজিছে, মানে ৰাতি 1টাত আমি ষ্টাৰ্ট কৰি দিলোঁ। আহি মানে সকলোবিলাক ভিডিঅ' দেখুওৱা নাই আপোনালোকক, কাটি দেখাইছোঁ, কাৰণ বহুত দীঘল হ'ব। আহি পেলাই আমি ধৰি লওক মৰাণত চাহ একাপ খাইছোঁহি, প্ৰায় 3টামান বাজিছে মানে। আৰু আপোনাৰ এখন টোল গেট বনাই থোৱা আছে, এইখনত খালি কাৰ্যকৰী কৰা নাই, পইচা চইচা লোৱা নাই। টোল গেটখনত মানে এইখন মৰাণত আমাৰ চাহ খোৱা হেৰিয়ে হয়, ভিডিঅ' কৰি থৈছিলোঁ। মানে জুই দেখিছে নাই, জুই ধুনীয়াকৈ হাত চাতবোৰ মানে সেকি কৰি পেলাই আকৌ যিহেতু ড্ৰাইভিং কৰিবলৈ, বাৰু ইমান দূৰ মানে মই লাইফত প্ৰথম ড্ৰাইভিং কৰিছোঁ। আচলতে লাইচেঞ্চ আছে, কিন্তু মানে ইমান দূৰলৈ মানে কৰা নাই মানে হেৰি ড্ৰাইভিং। আৰু 5:45 বাজিলে পাই গ'লোহি আমি বগীবিল দলং। কিন্তু চিপকৈ বৰষুণ দিয়াৰ কাৰণে আমি মানে কি ইয়াত নৰলোঁ, কাৰণ যিহেতু আকৌ ঘূৰি আহিম, আমি যামগৈ আপোনাৰ ধেমাজি কি চামগৈ আপোনালোকক মই কৈ আছোঁ। আৰু কিন্তু আকৌ যিহেতু ঘূৰি আহিম, সেইকাৰণে ইয়াৰ পৰা নৰলোৱে লগালগ গুচি গ'লোগৈ আমি ডিব্ৰুগড় টু ধেমাজি। বাজিছে আপোনাৰ 7:45 বজা নাই, ইমান সময়ত বাজিছিলে আপোনাৰ 7টামান বাজিছিলে। গৈ আছোঁ আমি ধেমাজি নে লখিমপুৰ নাজানো, হনুমান মন্দিৰলৈ। আপোনালোকে হনুমান মন্দিৰ চাওক, কি ধুনীয়া মন্দিৰ হয়, চাবলৈ আচলতে ধুনীয়া লাগে। আপোনাৰ চাওকচোন, বাহিৰ ফালৰ পৰা কি ধুনীয়া লাগিছে, ভিতৰখনো চাব, ভিতৰখন আৰু আল্টিমেট বনাইছে। ইয়াত আপোনাৰ হনুমানৰ হেৰি আছে, আপোনালোকে ধৰি লওক শ্ৰীকৃষ্ণ আছে, এনেকৈ চবৰে আছে মূৰ্তি, মানে চবৰে আছে। আৰু আমাৰ যোৱাটো মানে অলপ সোনকাল হ'ল, মানে আমি যিহেতু 7:45 পাই গ'লোগৈ ইয়াত, যোৱাটো অলপ সোনকাল হ'ল। চাকি বন্তি সেয়া দেখিছিলে আপোনাৰ, মানে আমি চেনিগুটি এনেকৈ লৈ গৈছিলোঁ। কিন্তু আচলতে কি হ'ল, পূজাৰী নাপালোঁ। চাকি বন্তি জ্বলালোঁ, পূজাৰী নোপোৱাৰ কাৰণে সেই চেনি গুটিবোৰ আকৌ নিজে ঘূৰাই আনি নিজে খাই পেলালোঁ আমি ভাগ কৰি পেলাই। গতিকে নেপালোঁ নহয়, উপায় নাই। পূজাৰীসকলে সেয়া প্ৰাৰ্থনা কৰিছে, ইয়াৰ শিৱলিংগ, ইয়াতো পূজাৰী নাই, গতিকে চাকি বন্তি দিলোঁ। কি ধুনীয়া দেখিছে নাই, বান্দৰৰ পৰা ধৰি পেলাই ইমান ধুনীয়াকৈ মানে বনাইছে নহয়, আল্টিমেট বনাইছে। আপোনালোকে আহিব পাৰে, আৰু মানে ধুনীয়াকৈ ফটোও ল'ব পাৰে, মানে ধুনীয়াকৈ আপোনালোকে ইয়াত হেৰি কৰিব পাৰে, ফটো চটো কৰিব পাৰিব। তাৰপাছত ৰিটাৰ্ণ কৰি দিলোঁ ধেমাজিৰ পৰা ৰিটাৰ্ণ কৰি পেলাই অলপ মাংস চাংস লৈ ল'লোঁ, গাহৰি চাহৰি এনেকৈ লৈ ল'লোঁ, ব্ৰইলাৰ লৈ কৰি পেলাই আমি আহিলোঁ বগীবিল দলঙৰ তলত পিকনিক খাম। ক'ত পিকনিক খাম আপোনালোকক দেখাম। আৰু বগীবিল দলঙত আপোনাৰ এতিয়া বাজিছিলে আপোনাৰ 10টামান বাজিছে। আপোনালোকে আমি ইয়াত ধুনীয়াকৈ ফটো কৰি ল'লোঁ, সৰুকৈ ভিডিঅ' কৰিলোঁ। তেতিয়া মই ভইচবোৰ কৰা নাই, এতিয়া ভইচবোৰ কৈ দিছোঁ। আৰু বগীবিলৰ মানে যিখিনিত পিকনিক খাম, সেইখিনি ঠাইডোখৰ হৈছে কাঞ্চনজংঘা। আপোনালোকে হেৰি কৰিব চাব পাৰে, কাঞ্চনজংঘা এনেও এটা পপুলাৰ নাম হয়, বৰ ধুনীয়া প্লেচ। তাত আপোনালোকে থাকিবও পাৰিব, মানে ধৰি লওক আপুনি যদি গুৱাহাটীৰ পৰা আহে বা মানে লোৱাৰ আছামৰ পৰা আহে, আপোনালোকে মানে তাত থাকিব পাৰিব। ঘৰ থকা ব্যৱস্থাও আছে, খোৱা ব্যৱস্থা আছে, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে, খোৱা ব্যৱস্থা আছে, সকলোবোৰ আছে। ধুনীয়া মানে প্লেচটো ধুনীয়া। আৰু এইকণতে আমি পিকনিক খালোঁ। মানুহ হৈছিলে, কিন্তু ইমানো নহয়, কিন্তু তথাপিতো মানুহ হৈছে। পিছবেলালৈ মানুহৰ পৰিমাণটো আৰু বাঢ়িলে। সেইখন চাওক, বগীবিল দলং কি ধুনীয়াকৈ ওলাই আছে। আৰু কাঞ্চনজংঘাৰ প্লেচটো মই ফটো আপোনালোকক দি দিম, ইয়াত আপোনালোকে দেখিব। সেই তাত মানে আপোনালোকে জাহাজতো যাব পাৰিব, জাহাজত উঠাই পেলাই মানে আপোনাৰ 45 মিনিটমান আপোনাৰ ধুনীয়াকৈ ফুৰাব। 500 টকা নে কিমান লয়, কিন্তু আমি নগ'লোঁ কাৰণে আপোনালোকক দেখাব নোৱাৰি। এয়া চাওক, এই ঘৰবোৰত আপোনালোকে থাকিব পাৰিব। আই লভ কাঞ্চনজংঘা দেখিছে নহয়। আৰু এয়া আপোনাৰ ফেৰী চাওক, ফেৰীবোৰত আপোনালোকে সেই তেনেকৈ আপোনালোকক ধুনীয়াকৈ মানে দেখাব। এয়া আপোনাৰ বগীবিল দলঙৰ নাইট ভিউ, ৰাতি মজা লাগে। মানে আপোনালোকে যদি সঁচা কথা ক'ব, লোৱাৰ আছামৰ পৰা আহিছে নহয়, আপোনালোকে এদিন থকাকৈ আহক, 2000 টকা ল'ব। সেই ৰুমটোত 2000 টকা ল'ব, দুজনৰ 2000 টকা ল'ব। আপোনালোকে ধুনীয়াকৈ হেৰি কৰিব পাৰিব। আৰু জানুৱাৰী মাহতে যদি অহা প্লেন কৰিছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। মই মানে তাত সুধিছিলোঁ, 2000 টকা লয় ৰুমবোৰ, আৰু ৰাতি ভিউটো মানে ধুনীয়া। আৰু এতিয়া ইয়াতকৈও ভাল, মানে এতিয়া এই ভিডিঅ'টো ধৰি লওক আগত শ্বুট কৰা ভিডিঅ' হয়, আৰু বেলেগ এজনৰ হয়, মোৰ নহয় এইটো। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি কিবা আছে তেতিয়া তলত কমেণ্ট কৰিব। আৰু বিশেষ দীঘল নকৰোঁ,